Good morning and welcome to my JB vlog. কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আজি হৈছে সানডে আৰু সানডে দিনাটো মোৰ মনটো ভালেই লাগে কাৰণ বন্ধ যে বেলেগ দিনাটো বন্ধ নাপাওঁৱে আৰু সানডেহে বন্ধ তো সানডে দিনটো মই কি কৰোঁ আজি সেইখিনি দেখাম ভ্লগটো কি হ'ব গৈ আছে নাজানো চাই থাকক কি হয় আৰু এতিয়া খাম মই চাহ আৰু মায়ে ধুনীয়াকৈ বনাই দি আছে পিঠা চাহৰ লগত খাবলৈ এইফালে লৈছোঁ পিঠা অকণমান জেলি সানি লৈছোঁ আৰু এইফালে চাহ লৈছোঁ গাখীৰ চাহ গৰম চাহৰ লগত পিঠা এটা জলদি খাই লওঁ আৰু এইফালে জলকীয়াকেইটা দেখিছেনে ধুনীয়াকৈ ৰঙা হৈছে আৰু এইকেইটা মই অকণমান ৰ'দত দি কিনে আমৰ আচাৰ যে বনাইছিলোঁ তাত ভৰাই দিম এতিয়া চাহ পানী খাই আহিলোঁ মই এতিয়া মোৰ অকণমান কাম আছে সানডেটো কাম থাকেই জানে সকলোৱে কাপোৰ চাপোৰ ধুব আছে তো মই কামখিনি কৰি আজৰি হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ আৰু এইফালে মায়ে বাচি আছে মাছৰ পৰা বহুতখিনি কণী ওলাইছে দেখিছেনে এইখিনি এতিয়া ৰাতিলৈ ভাজি খাব লাগিব আমি মাছৰ কণীও খাই ভাল পাওঁ কোনেনো মাছৰ কণী ভাল পায় ক'বচোন আৰু এইফালে মই আৰু এটা বস্তু দেখাই আছোঁ ৰ'ব এই দুটাক দেখিছেনে এই দুটা আমাৰ ঘৰৰ নতুন সদস্য তিনিটা আছিল আৰু এটা ক'ৰবাত গুচি গ'ল এইটো বেছি মৰম লাগে নহয় জানো এইটো লাজতে গুচি গ'ল এতিয়া সময় হৈছে 10:30 আৰু মোৰ লাগিছে ভোক সেইবাবে মায়ে ক'লে খিচাৰি বনাই হোৱাৰ কথা আৰু মই খিচাৰি বনোৱাত লাগি গ'লোঁ খিচাৰি বনাবলৈ মই কুকাৰ এটাত তেল অকণমান দিছিলোঁ তেলটো গৰম হ'ব লৈছোঁ তেলটো গৰম হ'ল ইয়াতে শুকান জলকীয়া শুকান জিৰা পিঁয়াজ ৰহুন দি দিছোঁ আৰু এটা আলু দি দিছোঁ কাটি কিনে এতিয়া ইয়াতে মই হালধি গুড়ি দিম নিমখ দিম আৰু অকণমান জিৰা গুড়ি দিম আৰু শুকান জলকীয়া গুড়ি দিম এতিয়া এইখিনি ভালকৈ ভাজি এতিয়া ইয়াতে চাউল আৰু দালি দিছোঁ এটা তেজপাতো দিছিলোঁ ক'বলৈ ৰৈ গ'ল এতিয়া এইখিনি বনাই লওঁ এয়া মোৰ খিচাৰি ৰেডি এতিয়া কথা কৈ থাকিলে আকৌ ঠাণ্ডা হৈ যাব খিচাৰিটো জলদি খাই লওঁ এতিয়া ওলাইছোঁ আমি অকণমান আম বিচাৰি ক'তনো আম পাওঁ আৰু আজি আমি আম খাম বুলি ভাবিছোঁ চানডে আৰু কি কৰিম এইবিলাকে কৰিম তো আজি আমি এতিয়া আম বিচাৰি যাওঁ এইফালে হৈছে আমাৰ গাঁৱৰে ল'ৰাকেইটা সিহঁতক ক'বলৈ ভিডিঅ'ত উঠাব লাগে তো উঠাই দিলোঁ অকণমান এইফালে আকৌ আমি আহিছোঁ আম পাৰিবলৈ আমিতো আম পাৰিব নোৱাৰোঁৱে সেইবাবে ক'লোঁ বৰবাক পাৰি দিয়াৰ কথা আৰু বৰবাই আমাক আম পাৰি দি আছে এতিয়া এইফালে আমি আম পাৰি আহিলোঁ এইকেইটা আম আনিলোঁ আৰু পাহিক ক'লোঁ এখন কলপাত কাটি আনিবলৈ তাত আমকেইটা থ'বৰ বাবে এতিয়া পাহি কাটি আছে আম আৰু এইফালে হ'লোঁ মই আৰু এইফালে হ'ল ইকবলে আকৌ আম খাবৰ বাবে ৰৈ আছে আমি আমখিনি দুটা ভোট জলকীয়া দিম আৰু এইফালে আহি গ'ল আমাৰ মাইনামতী আম খাবৰ বাবে আৰু এইফালে আকৌ পাহি বাপেক আহি গ'ল আম খাবৰ বাবে আৰু মেকুৰীটোকো লৈ আছে জানেনে এতিয়া আমি আম খোৱাত লাগি গ'লোঁ চবকেইটাই এতিয়া আহিছোঁ আমাৰ ঘৰৰে শাক পাচলিবোৰ দেখাবলৈ এইফালে ঠাণ্ডা দিনত বহুতখিনি কৰিছিলোঁ ৰহুন পিঁয়াজ আলু পালেং শাক এনেকৈ বহুতখিনি কৰিছিলোঁ এতিয়া আৰু যিটো ছিজনত যিটো হয় সেইটোৱে কৰিছোঁ এতিয়া কৰিছোঁ ভেন্দি এইবিলাক ভেন্দি লাগিছে আমি খালোঁৱে বহুতখিনি আৰু এইফালে লগাইছোঁ আকৌ লেচেৰা অকণমান হাবি হৈছে এতিয়া এইফালে লগাইছোঁ আকৌ ৰঙালাও সেই সৰুটো ৰঙালাও দেখিছেনে কেইটামান খালোঁৱে আমি ৰঙালাওৰ আগ খাই কোনে ভাল পায় মানে আগটো যে ৰঙালাওৰ সেই কোনে ভাল পায় ক'বচোন মই কিন্তু বহুত ভাল পাওঁ ভাজি কিনে খাব আৰু সেইখন হৈছে আমাৰ পথাৰ আৰু সেইপিনে এটা পুখুৰীও আছে আমাৰ এয়া আমাৰ ঘৰৰে ৰঙালাওৰ আগ আৰু ৰঙালাও এতিয়া সময় হৈছে 3:30 মান আৰু মই গা ধুলোঁ ভাতো খালোঁ খাই উঠি এতিয়া ইমান ডাঙৰ বৰষুণ দিছে হয়তো মোৰ চাউণ্ডটো নাহিব চাগে সেইবাবে ডাঙৰকৈ কৈছোঁ দেখাইছোঁ ৰ'ব কিমান ডাঙৰ বৰষুণ দিছে এতিয়া বৰষুণ এৰিলে আৰু এতিয়া মই অকণমান
শুম বুলি ভাবিছোঁ দিনটো তেনেকৈ গ'ল তো অকণমান ৰেষ্ট ল'লে ভাল লাগে গাটো তো অকণমান টাইম মই শুই লওঁ তাৰপিছত গধূলি আপোনালোকক লগ পাই আছোঁ এতিয়া মই টোপনিৰ পৰা উঠিলোঁ আৰু টোপনিৰ পৰা উঠি খাই আছোঁ গৰম গৰম গাখীৰ মায়ে গাখীৰ দিছে খাবলৈ আৰু উপভোগ কৰি আছোঁ ধুনীয়া দৃশ্যবোৰ বাহিৰৰ খিৰিকীৰে লগতে গৰম গৰম গাখীৰ এতিয়া জল্দি গাখীৰখিনি খতম কৰি লওঁ নহ'লে আজানে দিব মগৰিবৰ নামাজ পঢ়িব আছে কোৰাণ পঢ়িব আছে তো বাই বাই নামাজ পঢ়ি উঠি লগ পাম বুলি কৈছিলোঁ কিন্তু আকৌ লগ পালোঁ মানে গাখীৰখিনি খাই মুখখনে বেয়া লাগি গ'ল এতিয়া কি খাওঁ বুলি ভাবি চাওঁচোন ফ্ৰিজত কিনো আছে খাবলৈ হৰলিক্সো নাখাওঁ জেলি আছে নাখাওঁ এতিয়া সেজু পাইছোঁ সেজুৱে এটা খাই দিওঁ এতিয়া মোৰ নামাজ কোৰাণ পঢ়া হ'ল এতিয়া ভাবিছোঁ অকণমান খুৰীহঁতৰ ফালৰ পৰা ফুৰি আহোঁ ঘৰটোতে দিনটো সোমাই থাকিলোঁ তো ফুৰি আহোঁ এতিয়া আহি পালোঁ খুৰীহঁতৰ ঘৰ ইহঁত বা আছে নাই আকৌ আহি পায়ে মোক দিলে লেচু খাবলৈ এতিয়া খুৰীহঁতৰ ঘৰৰ পৰা আহিলোঁ তাত তেনেকৈ ভিডিঅ' কৰি নাথাকিলোঁ ভাল নালাগে ন ক'ৰবাত গ'লে তেনেকৈ ভিডিঅ' বনাই থাকিব তো এতিয়া ডাইৰেক্ট যাওঁ পাকঘৰত ভাত বনাবলৈ যাওঁ দেৰিয়ে হ'ল ভাত বনাবলৈ এয়া মই ভাজিছোঁ দুপৰীয়া যে মাছৰ কণী ওলাইছিল সেইখিনি ভাজিছোঁ ধুনীয়াকৈ পিঁয়াজ জলকীয়া দি আৰু এইফালে বনাইছোঁ মাছ আৰু আলু আৰু অকণ সৰু সৰু বিলাহীও দিছোঁ এতিয়া মই ভাত পানী খাই আজৰি হৈ আহিলোঁ আৰু আজি খোজকাঢ়িবলৈ নগ'লোঁ বাহিৰত বৰষুণ দি আছে বহুত তো এতিয়া শোৱাৰ আগত ভাবিলোঁ ভিডিঅ'টো সমাপ্ত কৰি লওঁ যদি আজি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব ভালদৰে ভিডিঅ' বনাব পৰা হোৱাই নাই চেষ্টা কৰি আছোঁ আৰু আপোনালোকে সহায় কৰিব আৰু ভিডিঅ'বিলাক অকণমান শ্বেয়াৰ কৰি দিব যদি নতুন কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ আহিছোঁ বাই বাই গুড নাইট